পুচু পুচু কি কৈছ? কোন এইটো? কোন আহিলে? ৱা, কোন আহিলে? এইটো মোক যে ফুচু বুলি মাতিলে, কোন আহিলে এইটো? এই অসমত আহি পিনি মই টিভি চোৱাৰ সময়ত মোক মানে টিভি চোৱাৰ সময়ত মোৰ মূৰটো গৰম কৰি দিলে সিও। ভালকে চিৰিয়েল এখন চাই আছিলো, হা, মটু পটলু চাই আছিলো। কোন আহিলে এইটো? পুচু মই টিকন মই। বহিয়া তইনো কি কৈ আছিলি? হা, কালি যে এই পদ্য এটা গাবলৈ দিছিলে, আমাক যে মুখস্থ কৰিবলৈ দিছিলে, কাইলৈ যে আমাৰ যে প্ৰতিযোগিতা আছে, গম পাও নে নাপাও? তই গালি নে? তোক মই সেইটো কাৰণেহে সুধিবলৈ আহিলো, তই গালি নে নাই? মুখস্থ হ'ল নাই তোৰ? সেইটো কথা কবলৈকে আহিলি। মই এতিয়া অকমান আগত গানটো গাই শেষ কৰিছো। আছে না ব গাচোন। তই এতিয়া গান গাবি নে কবিতা গাবি নে পদ্য গাবি? কোনটো গাবি? নে গোটেইকেইটা গাবি? মই আকৌ অকল কবিতা এটাহে ৰচিম, জাননে? কবিতা এটা ৰচি থৈছোঁ, সেইটোকে গাম আৰু। তই কি ৰচিলি শুনাচোন তই? মই গানো ৰচিলো, কবিতাও ৰচিলো, গম পাইছ নাই? আৰু যে আমাৰ মায়ে কৈছে গম পাইছ, যদি গান ৰচে ন তেতিয়াহ'লে মগজটো ভাল হয়, মগজটো বাঢ়ি যাব। যদি মোৰ মগজটো বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া মাথাটো ডাঙৰ হ'ব, আৰু মাথাটো ডাঙৰ হ'লে মই ঠিকছে খাবলৈ পাৰিম, তেতিয়া মুখখনো ডাঙৰ হ'ব। মুখখন ডাঙৰ হ'লেহে মই খাবলৈ পাৰিম, হয় নাই? চাচোন চা, মানুহে মোক চবেই কয় মোৰ বোলে হাত ভৰিবোৰ চিয়া চিয়া, মোৰ হাত ভৰিবোৰ বোলে খাবলৈ নোপোৱা মানুহৰ নিচিনা। এতিয়াহে মোক গম পালি নাই? মোৰ যেতিয়া ব্ৰেইনটো মানে মগজটো যেতিয়া মোৰ ভাগৰ সেই ডাঙৰ হৈ যাব নহয়, তেতিয়াহে মই একদম ডাঙৰ হৈ যাম আৰু মুখখনো বহল হৈ যাব বেছিকে। তেতিয়া মই ঢেৰ বস্তু খাবলৈ পাম আৰু তেতিয়া মোৰ হাত ভৰিবোৰ চব ডাঙৰ হৈ যাব, গম পাইছ? তোৰ কোৱাটো তোৰ আকৌ সেইবোৰ পদ্য লিখিলে, সেই মুখস্থ কৰিলে আকৌ তোৰ সেইটো আকৌ কেলে সেনেকুৱা হ'ব? সেইটো আকৌ কেলে তেনেকুৱা হ'ব আকৌ? তই কথাটো বুজি পোৱা নাই নি? সেইটো আকৌ তেনেকৈ হ'ব নালাগে নহয়। কিনো সেইটো কৈ আছে? ভালকে ক কথাটো, ভালকে খুলি ক'ব পৰা নাই। সেইটো চা আকৌ কথাবোৰ লাগি ধৰে। নহয়, কথাটো তই যে কৈছ মগজটো যে তোৰ ডাঙৰ হ'ব বুলি, কথাটো কবিতাৰ লৈছিলে, গান লৈছিলে পাই মগজ ডাঙৰ হয়, মগজটো বাঢ়িবহে, বৃদ্ধি হোৱা বুলি কয়। সেইটো বৃদ্ধি হোৱা বুলি কয়। বৃদ্ধি হোৱা বুলি কয়। তহঁতৰ মায়ে নকয় নেকি? হা, আমাৰ মায়ে আকৌ সেইবোৰ কথা কয়। বাদ দে সেইবোৰ, কিনো বিদ্যি চিদ্ধি, মই সেইবোৰ বুজি নাপাওঁ দেই। মই গানটো শুন, মই যে ৰচিছিলো গানটো, মোৰ গানটো শুনচোন, শুন কেনেকুৱা লাগে তাৰপা কবি দেই। মই গানটো গাইছো, শুন। মা আমি সহি পাৰলৈ যামে, ভুল হৈ গৈছিলে জানো নাই? মই আকৌ গাইছো, শুন। মা আমি সিপাৰলৈ যামে, মা আমি চুলাই মদ খামে, সিপাৰনো কেৰিং এটা বাট, চুলাই মদৰ ঘাটি আছে তাত, কি যে ভাল লাগে মেলেঙিৰ মালকণ খালে, খামে মা মেলেঙিৰ মালকণ, মা আমি সিপাৰলৈ যামে, মা আমি চুলাই মদ খামে, লা 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 লা, বৰ ধুনীয়া গাইছ, বৰ ধুনীয়া গাইছ। কিমান ধুনীয়া লাগিছে তোৰ এই গানটো, শুনিলে শুনি থাকিবলৈ মন গৈছে। তেনেহলে তই কবি দেই চাহ বাইদেউহঁতক, মোৰ আকৌ সেইটো ফুচু বুলি নকবি আকৌ নামটো। মোৰ নামটো যিটো অৰিজিনেল নাম সেইটো কথাহে কবি, গম পালি নে? এনেকে ৰচিছে বুলি কৈ দিবি। মই কালি তেনেহলে ফাৰ্ষ্ট পাম। পাই তই পাবি আকৌ। ময়ো ৰচা গানটো সিমান ভাল নহ'লে, তোৰ গানটো কিন্তু বেছি ভাল হৈছে, গম পাইছনে? তই কিন্তু একদম কিশোৰ কুমাৰ দেই। তোক কিন্তু কিশোৰ কুমাৰ দৰে লাগিছে, গম পাইছনে? তই আগৰ জন্মত কিশোৰ কুমাৰ আছিলি নি বাৰু? কিশোৰ কুমাৰ লাগিছে, তোৰ মাতটো বৰ ধুনীয়া দেখোন। ঐ, মোৰ কথাই বেলেগ, গম পাইছ? মই কিশোৰ কুমাৰ কি, মই কুমাৰ চানো, গম পাইছনে নাই? বাৰু তই গানটো যেনিবা শুনালি, মোক এতিয়া কবিতা এটাকে গাই শুনা। তই যে লিখা কবিতা এটাকে গাই শুনা দেই। মই তেতিয়া ক'ম তই কাইলৈ গোটেইখনৰ ভিতৰত পাবি নাই। এটা দুটা নহয় নহয়, 200টা ল'ৰা ছোৱালী আকৌ, তাৰ ভিতৰত তই ফাৰ্ষ্ট আনিব লাগিব। মই ফাৰ্ষ্ট আনিমেই, গম পাইছনে? তইহে মোক অকল সাহস দিয়াটো, গম পায়নে? বেলেগে মোক সাহস নিদিয়ে আকৌ। বাৰু গা তেনেহ'লে গানটো গা। গানটো গালো নহয়, কবিতাটোহে কিনো ভুল ভুলকে কথাবোৰ কৈ থাক।
পাহৰি থাক নেকি তোৰ সঁচাকে ব্ৰেইনটো একো নাই দেই মই শুন কবিতাটো গাওঁ কবিতাৰ শিৰোনামা কৰ পৰা ষ্টাৰ্ট হৈছে মানে দেই কবিতাৰ শিৰোনামা কাণপুৰত কনকৰ কথা শুন কবি মই মুকুল চন্দ্ৰ বৰুৱা শুন কাণপুৰৰ কনকেশ্বৰ ককায়েক কাতিৰামে কলিকতাত কানি কাৰবাৰ কৰোঁতে কিমান যে কন্দুৱে কামুৰিলে কথাটো কালি কামৰূপৰ কনকেশ্বৰক কৰ্দলৈ ক'বলৈ যাওঁতে কিমান যে কান্দিলে কথাটোনো কেনেকৈ কওঁ কথাটো কাৰোবাক ক'লে কাটিম কিন্তু কেলা বঢ়িয়া 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 হৈছে বিৰাট ধুনীয়া কবিতা ৱাও তই মোকো এটা কবিতা লিখি দিবি আকৌ ইমান ধুনীয়া হৈছে ঐ মোকো এটা লিখি দিবি না প্লিজ কৈছো ঐ তোক মই প্লিজ কৈছো লিখি দিবি না দেখিছ মই মোৰ কৈছো নহয় ব্ৰেইনটো কিমান ভাল মোৰ মগজুটো কিমান ভাল মই কিমান দূৰলৈকে চিন্তা কৰিব পাৰোঁ মই যদি সদায় এনেকৈ চিন্তা কৰোঁ সকলোৱে যদি সেইদৰে মোৰ দৰেই চিন্তা কৰিলেহেঁতেন সকলোৱে যদি কবিতা লিখিব পাৰিলেহেঁতেন এদিন পৃথিৱীখন এদিন অসমখন এদিন ভাৰতখন তাৰমানে গোটেইখনেই কবিতাৰ প্ৰেমিক হৈ গ'লহেঁতেন কিমান ধুনীয়া কবিতা দেখিছনে বাৰু তহঁতি গাবলৈ চেষ্টা কৰিবি হ'ব বাৰু দে মই তোৰ কাৰণে এটা কাইলৈ কবিতা লিখি দিম আৰু মই তোক কাইলৈ লগ পাই আছো গানৰ পিছৰখন কাইলৈ গাই দি শুনাই দিম আৰু কবিতা এটাও তোলে লিখি দিম হ'বনে আজিলৈ যাগে তই মই কাইলৈ গৈ পিনি কম্পিটিশ্যনত জিকিব লাগে আৰু ফাৰ্ষ্ট প্ৰাইজটো আনিব লাগে হ'ব তই যাগে দেই মই ভাত খাম দেই হ'ব মই যাওঁগে দেই তই যা ভাত খাই ল যা হ'ব দে এইটো আহি মোক সময়খন নষ্ট কৰিলে পাই মই আৰু পিছৰখন লিখিবলৈ ল'ম বুলি ভাবিছিলোঁ টিভিটো চাই আছিলোঁ বোলো অকণমান দেৰি পিছত লিখিম এইটোৱে মোক একদম মাথাটো গৰম কৰি দিলে নহয় মাথা নষ্ট কৰি দিলে হ'ব দে মই কাইলৈ লিখিম সেইখন তাৰপিছত পৰহিলেহে তাক শুনাম আজি ৰাতিয়ে লিখি পেলাম দে মায়ে নহ'লে মোকে ক'ব